এগেইনষ্টত আমি এনেকুৱা মানুহক হেৰি হিচাপে দিম, কেণ্ডিডেট হিচাপে দিম। হাগ্ৰামাই তাত আমাৰ কেণ্ডিডেটে যিমান পাৰ্চেণ্ট পাব তাৰ 30% নাপাব। গতিকে হাগ্ৰামাই নিজে জিকি লওকচোন। আমাৰতো ভাৰত এখন গণতন্ত্ৰ দেশ য'ত নেকি, আৰু আমিও গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ 70 বছৰৰ পাছত। গণতান্ত্ৰিকভাৱে আমি মহিলাসকলক অধিকাৰ দিয়াটো আমাৰ দায়িত্ব। গতিকে মহিলা প্ৰাৰ্থী দিয়াটো আমাৰ 33% মহিলা প্ৰাৰ্থী দিয়াটো আমাৰ প্ৰাপ্য। আমাৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4.5 বছৰে BTCৰ উন্নতিৰ কাৰণে সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই আমি যি পদক্ষেপ লৈছোঁ, এই সকলো চৰকাৰী আঁচনিবিলাকক আমি কোনো জাত পাত নোচোৱাকৈ ধৰ্মৰ ওপৰত নিৰ্ভৰ নকৰাকৈ সকলোকে আমি সামৰি পেলাই উন্নতিৰ কাৰণে কাম কৰিছোঁ। আৰু এই উন্নতিৰ লগত ইনভলভ থকা আমাৰ যিসকল হিতাধিকাৰীসকল আছে, এই হিতাধিকাৰীসকলৰ লগত আমাৰ আলাপ আলোচনা কৰিবৰ কাৰণে আজিৰ মিটিংখন লোৱা হৈছে। আৰু এই সভাটো আমি 40টা সমষ্টিতে লৈছোঁ। ভাৰত এখন গণতন্ত্ৰ দেশ। 70 বছৰৰ পাছত আমাৰ BTC অঞ্চলত যদিও গণতন্ত্ৰ দেশ, গণতন্ত্ৰটো আমাৰ 70 বছৰৰ পাছত BTCত প্ৰতিষ্ঠা হৈছেহে। আৰু সেইটো প্ৰতিষ্ঠা হৈছে স্বয়ং সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ উদ্যোগত। গতিকে প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা হোৱাৰ পাছত ভাৰত য'ত নেকি গণতন্ত্ৰ এখন দেশ, সকলো পাৰ্টীয়ে আহি পেলাই ইয়াত আগভাগ ল'ব পাৰে। আমাৰ ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব, কাউন্সিলৰ ইলেকশ্যন। আমি সকলো পাৰ্টীকে ৱেলকাম কৰিছোঁ আমাৰ BTCবাসীয়ে। আপুনিও আপোনাৰ মাধ্যমৰ দ্বাৰাই, আপোনাৰ মাধ্যমেৰে অনুৰোধ কৰক, আহক BTCত আমি য'ত নেকি শান্তি আৰু সমন্বয়তা কৰিছোঁ, আপোনাৰ গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰিছোঁ। আমি গণতান্ত্ৰিক পদ্ধতিৰে কাৰ দ্বাৰাই কাক দিলে আমাৰ BTCৰ উন্নতিৰ হ'ব, কাৰ দ্বাৰাই BTCত যোগামিকাই নিজাকৈ আমি কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰিম, ইয়াৰ কাৰণে কাম কৰোঁ। হাগ্ৰামা মহিলাৰ নিজে শূন্য হ'বলৈ গৈ আছে। আপুনি আজি কেই তাৰিখ? আজি 29 কি হয়? জুন। 29 জুন। ছেপ্টেম্বৰৰ 29 তাৰিখে মই আপোনালোকৰ চালমাৰীত আহিম। আৰু মই আপোনালোকক আজি কথা দিছোঁ, আমি আউট অফ 40 UPPL দলে 32টা জিকিব, 8টাই থাকিল। 8টাটো আমাৰ সহযোগী দল আছে, হয়নে নহয়? বৰ্তমান য'ত নেকি আমি সকলো লগতে মিলাপ্ৰীতিৰে য'ত নেকি চৰকাৰ বনাইছোঁ। গতিকে 8টাত আৰু কি BPF থাকিব নেকি? হাগ্ৰামা ডাঙৰীয়া এগেইনষ্টত আমি এনেকুৱা মানুহক হেৰি হিচাপে দিম, কেণ্ডিডেট হিচাপে দিম। হাগ্ৰামাই তাত আমাৰ কেণ্ডিডেটে যিমান পাৰ্চেণ্ট পাব তাৰ 30% নাপাব। গতিকে হাগ্ৰামাই নিজে জিকি লওকচোন।